Hey guys, welcome to my channel Puja Minus Vlog. আৰু আমি পুৰা বেডিং পত্ৰ লৈ ৰেডি হৈছো আমি কৰবাত যাম ক'ত যাম মনালিছা ৰঙিয়াত যাম ৰঙিয়াত নাযাও বলক মোৰ লগত আপোনালোকে ভিডিওটো চাওক ক'ত যাম দেখাই আছো ও দেখা এটো লক মই দেখাই আছো ই টাকা লাগি লক আমাৰ লগত দেখাও যাব ও দেখা না পায় আন্ধাৰ আইফোন বলে সাত এপ শুনে বাবু এনেকে কমাই আছে আচ্ছা না যা দে দে ও মা বাই 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 ভালকে থাকিবা আৰু আমি আহি পালো ৰঙিয়া জংচন মাস্ক দিয়কচোন একে হান্তা কোনা এই বিলাক মাস্ক নলে এনেকুৱা নহয় বেলেগ নাই এগলা এগলা এই এনেকুৱা চাও এয়া মামপুই সাদা কিনি আছে মামপু সাদা কিনিছা তামোল তামোল হাই বহুত টোপনি লাগিছে আমার কি বহুত মন লাগিছে টোপনি का मन कर रहा है मैं तो सो ही जाऊंगी गाइस मोनालिसा কি পারফেক্ট কজি কা সাসন we guys mambo पर आ रही है for the kind attention of the passengers train number 15613 ये कैसी अवस्था कितने लाख प्लेटफॉर्म नंबर 3 অনুগ্রহ কৰি মন কৰিব গাড়ী সংখ্যা 1561 টেলি উজনি মোৱা গুৱাহাটী আৰু আমাৰ ট্ৰেইন আহি গ'ল আমি এতিয়া যাম মাম্পু বেগ বিলাক লোৱা আৰু আমি এতিয়া বিচাৰি আছো আমি কি যাম ডিসাইড কৰিব পৰা নাই শিলিগুৰি আমাক কনফিউজ কৰি দিছে মাম্পু মোক দিব পৰা নাই মোক দিব পৰা নাই ये गैलेक्सी टेम्पो में जा रहे हैं हम जा रहे हैं टेम्पो में जा रहे हैं हम टेम्पो में सिक्किम जा रहे हैं सिक्किम टेम्पो में से so funny আমি ইয়াতে বাছৰ টিকট কৰিলোঁ ইয়াৰ পৰা আমি মোৰ নামটো ভুলকৈ লিখিছে পি ডাবল যে এ লিখিছে পিটো যা নহয় নহয় মোৰ নামটো আৰু ইয়াতে কিবা কনফিউজ হৈছে সুধি আছে vehicle number কি মামপু ডাউৰে আগতে সুধি আছে কলা ন কলা ৰঙাটো বেয়া লাগিছে নেকি আর মাইনা টিপি নিয়ে চলে হ্যাঁ সেক্সি একদম ভাল লাগছে নাই একো না মানুহ লাগছে তক নলা মই ওচৰ আছে কি ধনী কি কম এটা নাই পুরানো দিনে ভাল লাগছে না गिरेगा वैसे ना करिए सब भड़क जाएगा एक के बार एक जो पिन्ना নাই ভাল লাগছে
এটা ঠিকে লাগছে দিস হ্যাপেনিং টেস্টি লাগছে কিন্তু দেই ন ভাল লাগছে ন খাই গিলে সবজি কম কমকে দিছে জ্বলা খাওয়া গেল ইয়াক বোলে চব্জি কমকে দিছে সবজি কমকে দিছে সি একাষৰীয়াকৈ আছে ঠিক আছে এইবিলাক আমাৰ বস্তা বহুত বেগা মোৰ গৰম লাগছে মছলা মোৰো গৰম লাগিছে মছলা গৰম লাগিছে গাইছ গৰম লাগিছে আমি যাই আছো গৰম ইজ হেপেনিং বুজান কেমন ভাত খান খাতা খানো বড় হয়ে গেল 12:30 আছে বাস কত কত ঘূৰি আছে হিচাপ নাই মস্ত বল লাগছে মোৰ তাতে আকৌ ইমান ৰ'দ মই ভাবিছিলোঁ ঠাণ্ডা লাগিব নেকি আমি ক'ত আছোঁ নিউ জলপাইগুৰিত আছোঁ তো আমাৰ বাছ আছে 12:30 তো আমি মানে এতিয়া ৱেইটিং ৰুমত অলপ টাইম টোপনি মাৰিলোঁ মই ঘূৰাৰ নিচিনা বহি বহি সপোন দেখিছোঁ এতিয়া অলপমান এনেই খোজকাঢ়িছোঁ গাটো বেয়া লাগি গৈছে একদম কেতিয়া গৈ পাম এই বাছত উঠাৰ পিছত 5 ঘণ্টা লাগিব গৈ পাওঁতে তো আপোনালোকে চাই থাকক মোৰ লগত বাহ হেণ্ডচাম মুণ্ডা আৰু এতিয়া আমি বাছত উঠিলোঁ বাছ ৰেডি 12:30 যাব 12:30 আমাৰ বাছখন চলিব কিয় দূৰত বহিছা মোক দূৰত বহিছা যে কিয় इधर आओ तुम मैं दूसरों के साथ नहीं बैठूंगी ना अब मजा आएगा ऐसा ऐसा रास्ता होगा খাবৰ কাৰণে ৰখিছিলোঁ আৰু এইটো আমাৰ লাহৰি আচাৰ কিনি আছে লাহেৰি লাগিছে মাম্পু আমি কি পালো আহি কিনে এতিয়া MG মাৰ্ক পালো ন ওকে আমি এতিয়া হোটেললৈকে যাম তাৰপিছত আমি আকৌ আহিম ৱাও হেৰি হেৰি লাগিছে না মোক ভোক লাগিছে কিন্তু বহুত গম পাইছা নাই এই গাইছ আমি আহি পালো বৰ্তমান গেংটক MG মাৰ্ক এতিয়া পূজা বাজাৰ বোলে ঠাণ্ডা লাগিছে আমাৰো ঠাণ্ডা লাগিছে আমিও যাই আছো ঠাণ্ডাৰ মাজত ঠাণ্ডা পৰিছে এতিয়া দেখা নাই আমাৰ মাম্পু এইবিলাক আৰু এইবিলাকো ভাল লাগে জাগাবিলাক ধুনীয়া লাগিছে আমি এতিয়া আহি পাই গলো ৰুম পালো ইয়াতে আমাৰ এটা ভিউ পইণ্ট আছে মজা সেইফালেও আছে আমি ৰেডি হৈ গলো এতিয়া MG মাৰ্কৰ ওচৰতে আমি হোটেল লৈছোঁ তো তালৈকে যাম আমি এতিয়া MG মাৰ্কৰ ওচৰলৈকে হোটেলখন আমাৰ আপোনাৰ MG মাৰ্কৰ ওচৰতে হয় তো আমি এতিয়া তালৈকে খোজকাঢ়ি যাম ৱাকিং ডিষ্টেঞ্চতে আছে আমাৰ পৰা
তো খোজকাঢ়িয়ে যাম আৰু আমাৰ বইজ পাৰ্টিৰ ওলোৱা হোৱা নাই তো মই ৰখি আছোঁ এতিয়া গৈ আছোঁ মস্ত ভাগৰ লাগিছে টেক্সি নাই ৰাতি বহুত দেৰি হ'ল কাৰণ আমাৰ আহি পাওঁতে একচুৱেলি বহুত ডাঙৰ বহুত দেৰি হৈ গ'ল ন আমি 7:30 আহি পালোঁ কি আহি পালোঁ আমি 7:30 আমি আহি পালোঁ NJ মাৰ্কৰ বাছ ষ্টেণ্ড আৰু তাৰপিছত আমি হোটেললৈকে গ'লোঁ হোটেললৈকে যাবৰ কাৰণে মেপত যিটো লোকেশ্যন দিছিলে NJ মাৰ্কত ইয়াৰ এটাই প্ৰব্লেম লোকেশ্যনবিলাক NJ মাৰ্কত দেখাই থাকে কিন্তু তাৰ পৰা দূৰত পৰে টেক্সি লৈ আমি আহিলোঁ হোটেললৈকে এতিয়া আন্ধাৰ গৈ আছোঁ আকৌ NJ মাৰ্ক গৈ আছোঁ ফ্ৰেছ হৈ খাব লাগিব ন ভোক লাগিছে মোৰ না ভাতৰ ভোক লাগিছে আমি আহি পালোঁ ফাইনেলি ইন NJ মা ইমান ভাগৰ লাগিছে ৰে হৈ যাব ফাইনেলি আমি ভাত খোৱা হোটেল বিচাৰি পাইছোঁ ভাত খাম মি মাই ওৱান এণ্ড অনলি বাকীত কি ভাত নাপায় নেকি কিবা ড্ৰাই বস্তু খাব মন গৈছে আৰু মোৰ মিঠা খাব বহুত মন যায় যাওঁতে এটা মিঠা खाना आ गया है क्योंकि हम लोगों को भात का भूख लगा है ना भातर भूख लगे से तो हमें भात खाब एबारे दिए নহয় এইটো ফুলকবি এইটো এবাৰে দিয়ে ভাত লাগিলে আৰু এক্সট্ৰাকে পেমেণ্ট কৰিব লাগে মই দালি চালি নাখাওঁ কমকৈ খা গোটাই মই ৰাণা আত্তৰ ৰাণা মই গোটাই ভাতে আছোঁ মই কৈছোঁ মই